1, 2, 3, go! নমস্কাৰ বন্ধুসকল, মোৰ আছাম police ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি মোৰ ভিডিঅ'টো আপোনালোকক সকলো দেখুৱাম। আজি মই ৰাতিপুৱাই গৈ আছোঁ আমাৰ খেলপথাৰত। আমাৰ খেলপথাৰৰ বৈদ্যপুৰীত গৈ আছোঁ। বৈদ্যপুৰীত আছাম পুলিচৰ লং জাম্প আৰু বহু ধৰণৰ ৰানিং কৰি আছে ল'ৰাবিলাক। সেয়ে মই যাম আজি আপোনালোকক দেখুৱাম চিন আপ কেনেকৈ মাৰে। মেইন কথাটো হ'ল চিন আপ কেনেকৈ মাৰে। আজি আপোনালোক চিন আপ কেনেকৈ মাৰে আপোনালোকক দেখুৱাম সকলো এইটো ভিডিঅ'ৰ জৰিয়তে। এই ভিডিঅ'টো চাই থাকক আৰু মই খেলপথাৰৰ ওচৰ পাইছোঁহি। সেই চাওক, এইখন আমাৰ খেলপথাৰখন। প্ৰায় 350 মান আছে আমাৰ খেলপথাৰখন। গোটেই ৰাউণ্ডটো 350 মান আছে। আৰু মই প্ৰথমে ৰানিং কৰি ল'ম আৰু তাৰপিছত আপোনালোকক কেনেকৈ চিন আপ মাৰে আপোনালোক সকলো এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। টিপছবিলাক দেখুৱাম। এইকেইটা টিপছ আপোনালোক সকলোৱে ৰানিং কৰি হোৱাৰ পিছত এইটো টিপছ আপোনালোক সকলোৱে ব্যৱহাৰ কৰিলে ভাল হয়। কাৰণ এই টিপছটো মাৰি আপোনালোকে চিন আপ 14 বাৰকৈ 15 বাৰ 16 বাৰ মাৰিব পাৰিব। যিসকলে 5 বাৰ আৰু 10 বাৰ ওপৰত মাৰি আছে তেওঁলোকে এইটো ভিডিঅ'টো বহুত চোৱা জৰুৰী, মানে চাই লওক। আপোনালোকে যদি এই টিপছটো ফ'ল' কৰে তেনে নিশ্চয় আপোনালোকে এক্সেলেণ্ট মাৰিব পাৰিব। প্ৰায় 14 বাৰ ওপৰত মাৰিব পাৰিব। আপোনালোক প্ৰথমে ৰানিংটো কৰি দেখুৱাম। চাওক, মই জোতা পিন্ধি আহিলোঁ, জোতা অৱস্থা নাই। চ' গাইজ, আপোনালোকে জানেনে এই মাচুলটো, হাতৰ মাচুলটো, এইটো মুঠিটো আপোনালোকে বিশেষকৈ বহুত মজবুত কৰা দৰকাৰ। কাৰণ এইটো মজবুত হ'লে আপোনালোকে চিন আপ মাৰিব পাৰিব। আৰু এইটো বিশেষকৈ দৰকাৰ। আপোনালোকে এইটো চিন আপ আহিবৰ কাৰণে আপোনালোকে টিপছ কেইটামান ফ'ল' কৰিব লাগিব। সেয়েহে মই আপোনালোকক দেখুৱাম টিপছ কেইটা। তেনেহ'লে ষ্টাৰ্ট কৰোঁ। কমেও 3-4টা মান আছে টিপছ আপোনালোকে দেখুৱাম কেনেকৈ আপোনালোকে চিন আপ মাৰিব পাৰিব 14 বাৰলৈকে। চ' গাইজ দেখুৱাম। চ' গাইজ, আপোনালোকে চিন আপ আৰু লং জাম্প এইকেইটা এক্সেলেণ্ট মাৰিব লাগিব। কাৰণ তেতিয়া আপোনালোকে ৰিটাৰ্ণ দিব পাৰিব। আৰু ৰানিঙত যে নহওকে অলপ ৰখিলে যেনে তেনে হ'লেও সোমালে হ'ব, কিন্তু লং জাম্প আৰু চিন আপ আপোনালোকে এক্সেলেণ্ট দুইটাতে মাৰিব লাগিব। তেতিয়াহে আপোনালোকে অসম পুলিচত ৰিটাৰ্ণ দিবলৈ পাৰিব। মোৰ মতে, আপোনালোকে মতে কি নাজানো, কিন্তু তেনেকৈ কাট অফ পৰে। আপোনালোকে এক্সেলেণ্ট মাৰিবই লাগিব। কাৰণ এইটো আগৰ পৰাই হৈ আছে, তেনেকৈ এক্সেলেণ্ট মাৰিয়ে ৰিটাৰ্ণ দি আছে। চ' গাইজ, আপোনালোকে এইকেইটা টিপছ ফ'ল' কৰক আৰু ভিডিঅ'টো ভাল পাই যদি লাইক, ছাবস্ক্ৰাইব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিছে। আপোনালোকে ফাৰ্ষ্ট টিপছটো ফ'ল' কৰক। ফাৰ্ষ্ট টিপছটো কেনেকৈ মাৰে আৰু কেনেকৈ মাৰিব লাগে আপোনালোক দেখুৱাম। ফাৰ্ষ্ট টিপছটো চাই থাকক। এয়া দেখিছা, এক্সিলেণ্ট বয়, এক্সিলেণ্ট মাৰি এতিয়া লং জাম্প এক্সিলেণ্ট মাৰি এতিয়া আপুনি যদি এইটো এক্সাৰচাইজ ৰেগুলাৰ কৰে, চাওক আপুনি প্ৰায় চিন আপ 100% কৈছে আপোনালোকে চিন আপ এক্সিলেণ্ট মাৰিব পাৰিব। কাৰণ আপোনাৰ হাতৰ মাচুল মজবুত কৰিব, আপোনাৰ শৰীৰটো ষ্ট্ৰং কৰিব আৰু লগতে আপুনি চিন আপ মাৰিবলৈ বহুত সহজ হৈ পৰিব। হাত পাৱাৰ কাৰণে মাৰিছে। আপুনি যদি এই এক্সাৰচাইজকেইটা 2 চাওক মিনিট বা ভালদৰে 3 চাওক। মিনিট ৰেগুলাৰ কৰে, আপোনাৰ আছাম পুলিচত চিন আপ মাৰিবলৈ বহুত সহজ হৈ পৰিব। কাৰণ আপুনি চিন্তা কৰিব একো দৰকাৰ নাই। আপোনাৰ এই এক্সাৰচাইজকেইটা আপোনাক বহুত ওপৰলৈ নিব। আপোনালোকে মাৰিব লাগিব, কাৰণ এইটো মজবুত লাগিব আৰু ষ্ট্ৰং লাগিব আৰু নিজৰ বডিটো ফিটনেছ থাকিব লাগে। আপোনালোকে চিন আপ মাৰিবৰ কাৰণে ইয়াত বডিটো ষ্ট্ৰং লাগিব। আৰু চাই লওক, ভিডিঅ'টো আৰু এটা নতুন টিপছ দেখাই দি আছোঁ আপোনালোকক। চাওক, চিন আপ মাৰিব হ'লে আপোনালোকে 100% মাৰিব পাৰিব। আৰু এটা টিপছ দেখাই দি আছোঁ। এনেকৈ আপোনালোকে চকী বা বেঞ্চ আছে উচ্চ চোফা ল'ব। কাৰণ এইটো হ'ব 2 নম্বৰ টিপছ আপোনাক দেখাই দিছোঁ। চকী বা বেঞ্চ আছে উচ্চ চোফা লওক। এনেকৈ আপোনালোকে 10 বাৰমান মাৰিব লাগিব। এয়া মনদীপ বৰদলৈ দেখুৱাইছে আপোনালোকক, ভালদৰে ফ'ল' কৰিব। এইটো এক্সাৰচাইজে আপোনাক বহুতো উপকাৰ কৰিব। আপোনাৰ লাইফটো চেঞ্জ কৰাৰ সুবিধা কৰিব। এই চাওক ভালদৰে। এনেকৈ আপোনালোকে 10 বাৰমান মাৰিব। আৰু লগতে চিন আপ মাৰিবলৈ আপোনালোকে কেতিয়াও নিজৰ মতে আছাম পুলিচত মাৰিব নিদিয়ে আৰু কামতো মাৰিব নিদিয়ে। আপোনাৰ নিজৰ মতে মাৰিব হ'লে আপোনালোকে কেইটামান টেকনিকেল শিকিব লাগিব। চ' গাইজ দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক অলপ। 3 নম্বৰ টিপছটো চাই থাকক, ফ'ল' কৰক 3 নম্বৰ টিপছটো। চ' গাইজ 3 নম্বৰ টিপছটো আপোনাক দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে আপুনি যদি এই এক্সাৰচাইজটো কৰিবলৈ যায়, আপুনি মোৰ নিচিনাকৈ কিছুমান সঁজুলি সুবিধা কৰি ল'ব লাগিব। আৰু এই এক্সাৰচাইজটো বহুত হাৰ্ড,
মই প্ৰথম দিনা যিদিনা মাৰিছিলোঁ মোৰ কঁকাল লাগি গৈছিল আৰু মই কমেও 2 দিনমান বহিবলগীয়া হৈছিল আৰু মই পিছদিনাখনৰ পৰা মোৰ বহুত ভাল হৈ আহিল আৰু মই এই এক্সাৰচাইজটো কৰি থাকোঁ আৰু আপুনিও কওক মানে বহুত ভাল এই এক্সাৰচাইজটো আপোনাৰ বহুত উপকাৰ কৰিব আপুনি এই এক্সাৰচাইজটো ৰেগুলাৰ কৰিব লাগে আপোনালোকক মাৰি দেখুৱাম কেনেকৈ এক্সিলেণ্ট মাৰে মই আপোনালোকক দেখুৱাম চিনাপ কেনেকৈ এক্সিলেণ্ট এয়া মনদীপ বদলে এয়া মনদীপ বদলে আৰু দীপকে এক্সিলেণ্ট মাৰিব চাৰো এক্সিলেণ্ট হৈ থব বা ওপৰত মাৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু কৰিব চেষ্টা কৰিম দীপকে মই এক্সিলেণ্ট মাৰিব চেষ্টা কৰিম এয়া দেখিছে মনদীপ বদলে ইউটিউবাৰ আৰু নেক্সট দীপক বদলে দীপক দাসে এক্সিলেণ্ট মাৰি দেখুৱাব আসাম পুলিচৰ কাৰণে আৰু কামাণ্ডৰ কাৰণে দীপক বদলে অলপ হতাশ গৈছে তেওঁ অলপ আগতে বিচিৰ পৰা মাৰি উঠিছে মনদীপ বদলে মাৰি দিছে এক্সিলেণ্ট মাৰি দেখুৱাইছে আপোনালোকে যদি এই টিপছটো ফ'ল' কৰে কমেও 14 কি আপোনালোকে 20 বাৰলৈকে মাৰিব পাৰিব আপোনালোকে ফ'ল' কৰিলে এইটো মাৰিব পাৰিব 5 বা 10 বাৰলৈকে যিবিলাকে মাৰি আছে এইটো টিপছ 100% ফ'ল' কৰিব লাগে কাৰণ আপোনালোকে তেতিয়াহে মাৰিব পাৰিব চিটত আপোনালোকে আৰু এটা শুনি লওক আপোনালোকে যদি লং জাম্প আৰু চিন আপ মাৰিব বিচাৰে তেতিয়া আপোনালোকে আসাম পুলিচত এক্সেলেণ্ট মাৰিব লাগিব এক্সেলেণ্ট মাৰিলেহে আপোনালোকে ৰিটাৰ্ণ পাবলৈ চেষ্টা পাব কাৰণ ৰিটাৰ্ণ পালেহে চাকৰি পোৱা চান্স আছে চ' গাইজ ভিডিঅ'টো ভাল পায় যদি লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকক দেখুৱাম লং জাম্প কেনেকৈ মাৰে আজি নহয় অইন দিনত দেখুৱাম আজি চিনেমাৰ বিষয়ে দেখুৱালোঁ বৰষুণ পৰি আছে বোলে এক্সেলেণ্ট লাগিবই আপোনালোকক যেনেকৈ নহয় এক্সেলেণ্ট লাগিবই ধন্যবাদ